হেল্ল' গাইজ, আজি আমি শিকিম যে আমি যিবোৰ পিক্সেল অলৰেডি লিষ্টিঙত থৈ দিছে, মানে বিট লগাই থৈ দিছে, যদি আপুনি সেই বিটটো লগোৱাত যদি টকেন আপুনি বঢ়াব বিচাৰিছে, আপুনি যদি ৰেটটো যদি বঢ়াই দিব বিচাৰিছে, আপোনাৰ যদি কিবা এটা ভুল হৈছে বিট লগাওঁতে, লিষ্টিং কৰোঁতে, তেতিয়াহ'লে আপুনি সেইবোৰ আপডেট কেনেকৈ কৰিব। এতিয়া ধৰক এক্সাম্পল হিচাপে মোৰ ইয়াত বৰ্তমান বিট লগাই থৈছোঁ 1000 IX টকেন বিচাৰিছোঁ মই, ঠিক আছে। যিটো নেকি পিক্সেল, এই পিক্সেলত মই আপোনাক জুম কৰি দেখুৱাই আছোঁ। ইয়াত ক্লিক কৰি আপোনাৰ জুম হৈ যাব, আৰু ইয়াত ক্লিক কৰি যদি আপুনি মাইনাছত ক্লিক কৰে আপোনাৰ বেক হৈ যাব, ঠিক আছে। তো ইয়াৰ ওচৰতে 3টা পিক্সেল আছে অলৰেডি, তাৰপিছতে মই আপোনাক দেখুৱাম। এতিয়া 1000 ইয়াত মই IX টকেন বিচাৰিছোঁ। মই এইটো যদি বঢ়াব বিচাৰোঁ IX টকেন, যদি ভাবিছোঁ যে দেখি পাইছোঁ যে এই পিক্সেলৰ ৰেট অলপ আমি বেছি পাম, তেতিয়াহ'লে আমি এইটো আপডেট কেনেকৈ কৰিম, ঠিক আছে। মই সেইটো কাৰণে প্ৰথমতে এইটো লাভ চিনৰ ছাইডত যিটো নেকি এইটা চিম্বলটো আছে, সেই চিম্বলটো ক্লিক কৰিব। ৰাইট ছাইডে যিটো নেকি লাষ্ট কৰ্নাৰত আছে চিম্বলটো ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত চাব আপোনাৰ 1000 ইয়াত লগোৱা আছে মোৰ পিক্সটো, মানে IX টকেন 1000 দাবী কৰা আছে, ঠিক আছে। সেইটো আপুনি কি কৰিব লাগিব, যদি চেঞ্জ কৰিব বিচাৰে ইয়াতে আপুনি ক্লিক কৰিব পাৰে, ইয়াতে আপুনি চেঞ্জ কৰি ল'ব পাৰে, ঠিক আছে। ইয়াতে চেঞ্জত মই লিখিছোঁ আপোনাৰ ধৰক, মইতো ধৰক জাষ্ট মই 20,000 দিছোঁ, 20,000 মই বিচাৰিছোঁ IX টকেন। তাৰপিছত ইয়াত আপোনাৰ আপডেটত ক্লিক কৰিব, ঠিক আছে। আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰাৰ পিছতে আপোনাৰ খন্তেক ৱেইট কৰিব, মানে নেটৱৰ্কৰ প্ৰব্লেম আছে। দেখুৱাই আছোঁ মই আপোনালোকক কেনেকৈ আপডেট কৰিব পাৰে। আপুনি আপোনাৰ যিটো নেকি পিক্সেলৰ ৰেটটো কিমানটা আপুনি IX টকেন বিচাৰিছে মই দেখুৱাম কমপ্লিটলি। আৰু পিক্সেলটো নিশ্চয় চাই চিতি বিট লগাব লাগিব, কোনটো পিক্সেলৰ কেনেকুৱা ৰেট। আকৌ মই লগাই থৈছোঁ, আপডেট মাৰিছোঁ। আপডেট মাৰাৰ পিছত মেটামেক্সত ক্লিক কৰিব। মেটামেক্সত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত আপোনাৰ অন কৰি ল'ব। অফলাইন হৈ আছে বৰ্তমান, মানে ডাটাৰ হয়তো প্ৰব্লেম হ'ব পাৰে, হয় দেখুৱাই আছে আপোনালোক। ইয়াতে কনফাৰ্ম কৰিব, ঠিক আছে। কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত দেখা পাব আপোনাৰ ৰাইট চিন কনফাৰ্মেশ্যন দিব। অলপ ৱেইট কৰক, যিহে নেকি ডাটাৰ প্ৰব্লেম হ'ব পাৰে, মানে নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে। এয়া চাওক আপোনাৰ লিষ্টিং আপডেট হৈ গ'ল, মোৰ যিটো নেকি লিষ্টিং এইটো আপডেট হৈ গ'ল। তো অতি সহজ কাম বন্ধুসকল। এতিয়া 20,000 মানে টকেন পাম মই ইয়াতে, 20,000 টকেনত মই আপডেট কৰিছোঁ। তো এতিয়া চাওক আপোনাৰ মোৰ পিক্সেলবোৰ চাওক, ইয়াতে যিটো নেকি ওচৰতে 3টা পিক্সেল আছে, এইটো অন্যৰ হ'ব পাৰে। মোৰ যিটো নেকি গ্ৰীণ দেখা গৈ আছে এইটো মোৰ নিজৰ হয়। তো এনেধৰণৰ আপুনি নিজৰ পিক্সেলটো আপোনাৰ যদি লিষ্টিঙত আছে, যদি আপোনাৰ যদি কিবা আপডেট কৰিবলগীয়া আছে, নিশ্চয় আপডেট কৰিব পাৰে। বহুত সহজতে কৰিব পাৰে। গতিকে আৰু আপডেটটো চাই থকাটো অতি মানে প্ৰয়োজন, কিয়নো টাইম পাৰ হৈ যাব পাৰে। যিটো যেনেকৈ পাৰিলে, কিয়নো আমাৰ যিটো নেকি মেট্ৰিক খৰচা হয়, মেট্ৰিক যিহেতুকে লাগে আমাক, 1 মান্থৰ কৰি ল'লে ভাল। 1 মান্থৰ কাৰণে চিন্তা নাই। 1 মান্থৰ ভিতৰত যিখিনি যেতিয়া হয়, যদি ইনকামিং আহি যায় বা যদি আপোনাৰ চেল হৈ যায়, কোনো কথা নাই। কিয়নো আমাৰ যিটো মেট্ৰিক চাৰ্জ কাটে সেইটো আমাৰ একে কাটিব, ওৱান উইক হওক বা 3 days হওক আপোনাৰ একে যাব। গতিকে 1 মান্থ দিলেই ভাল। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইকটো নিশ্চয় কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে। আৰু যিহেতুকে ভিডিঅ' চাইছে যদিও কিছুমানে ধৰক কোনো কমেণ্ট নাই বা লাইকো নাই, ভাল লাগিছে নে বেয়া লাগিছে ভিডিঅ'টো, আৰু ইয়াৰ কোনো ৰিজাল্ট নাই। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।